কি হ'ল ভাই তই টেনশ্যনত কেলে আছ? টেনশ্যনৰ কথা কি কবি ভাই, বহুত টেনশ্যন। কাম বন নাই, পইচা পাতি নাই, ভাড়া ৰুমত থাকোঁ, ভাড়া ভৰিব লাগে, লোন লৈ থৈছোঁ, লোনৰ পইচা দিব লাগে। একদম মানে লকডাউনৰ কাৰণে একদম মাথা বেয়া হৈ গৈছে, একো কাম চাম হোৱা নাই। সেইটোৱে আৰু টেনশ্যন। এটা কাম আছে, এইটো আমাৰ লগত যে কৰিছিলে সঞ্জয়, তাৰ এটা ডাঙৰ গেৰেজ আছে মানে দেই। তই তাক সুধি চাব পাৰ। তইতো এনেও গেৰেজৰ কাম জানই ভালকৈ। অঁ সঞ্জয়, তাৰ কথা ভবাই নাছিলোঁ মই। ঠিক আছে, মই তাক কালিয়ে লগ কৰিম আৰু। ঠিক আছে হ'ব দে। अरे भाई जल्दी करो ना, इतना काम है तुमको मालूम नहीं क्या? जल्दी कर रहा हूँ। अभी इतना काम है, अकेला अकेला कितना करेगा? সঞ্জয় ভাই, কি খবৰ? अरे भाई खबर ভালে, তোৰ ক? আৰে ভাই চলি আছোঁ আৰু কাম বন কেনেকৈ চলিছে? কাম বনৰ কথা কি কওঁ ভাই, কামটো বহুত আছে, খালি মেকানিক পাবলৈ টান নাই, বহুত মেকানিক। অঁ হয় নেকি? এয়া দেখিছা এজন লাগি আছে, তেতিয়াৰ পৰা লাগি আছে। পিছে ময়ো কাম এটা বিচাৰি আছিলোঁ, মোৰো কাম বন নাইকিয়া হৈ আছে মানে এতিয়া। তেতিয়াহ'লে কালি পৰা মই আহি যাম নেকি? কথাটো তুমি ঠিকে কৈছা, কিন্তু তুমি কৰিবা জানো? কালিৰ পৰা কৰিব পাৰা তুমি, কিন্তু তুমি কালিৰ পৰা কি এতিয়াৰ পৰা কৰিব পাৰা। দেখিছা মই মানে তুমি কালিৰ পৰাই আহোঁ তেতিয়াহ'লে নেকি? মই কালিৰ পৰা আহি যাম চিয়'ৰ। ঠিক আছে দিয়া, ঠিক আছে তেনেকৈ মই কালিৰ পৰা কাম ঠিক আছে ঠিক আছে, আহি যাবা। কামত আহিবা খালি দেই। ঠিক আছে ভাই। হেল্ল'। অঁ ভাই তই কালি দিনটোৰ কাৰণে ছুটি লৈ ল। কিয়? মানে কালি তোৰ ভাল লগা ছোৱালীজনী মানে কালি বাৰ্থডে আছে দেই, আৰু সি চবক মানে মাতিছে ক্ল'জ ফ্ৰেণ্ডবোৰক। আৰে ভাই তই নেগেটিভ কথাবোৰ কেলেই ভাবি থাক কচোন বাৰু? সেইবোৰ বাদ দে, মই কালি তহঁতৰ ঘৰৰ ওচৰত আহিম, আগফালে ৰখি থাকিম, তই ওলাই আহিবি। মানে মুঠতে তই ওলাই আহিবি আৰু মই কালি তহঁতৰ ঘৰৰ ওচৰত যাম। হ'ব দে। ভাই তই মোক মাতিলি, মইতো আহিলোঁ, কিন্তু তাক মোকতো ভয় লাগি আছে এতিয়া, কি হ'ব কি নাই একোতো বুজি পোৱা নাই মই। আৰে ভাই তই এইবোৰ টেনশ্যন ল'ব নালাগে, বৈ। হা? টেনশ্যন ল'ব নালাগে, বৈ। ঠিক আছে দে, কৈছ যদি যাওঁ আৰু। Thank you. Thank you. হাই তই আনিলি খেলা, কিন্তু মোক ভয় লাগি আছে। একো নহয় ন, ব'ল না, মই আছোঁ ন। হ'ল আৰু, কিন্তু একো নহ'লে হৈছে। হেপী বাৰ্থডে নেহা। Thank you. ভাল ন তোমাৰ খবৰ খাতি? একচুৱেলি তোমাক কথা এটা ক'বলৈ আছিলে মই বহুত দিনৰ পৰা, কিন্তু কমকৈ ক'ব পৰা নাই। মানে তোমাক মই স্কুল টাইমৰ পৰাই লাইক কৰোঁ, চ' আজি কৈ দিলোঁ কথাষাৰ। তুমি কি ভাবি এইবোৰ কথা ক'লা? মইতো তোমাক তেনেকৈ ভবা নাছিলোঁ। তোমাৰ মোৰ কম্পেৰিটিভিটি কি আছে? তুমি ক'ত, মই ক'ত, এবাৰ মোক নিজক চোৱা এণ্ড তোমাক চোৱা। তোমাক মই বহুত ভাল ফ্ৰেণ্ড বুলি ভাবিছিলোঁ দেই, তুমি তেনেকৈ ক'বা বুলি এক্সপেক্টেড নাছিলে। মই কি কওঁ এতিয়া তোমাক?
মোৰ বাৰ্থডে দিনা তুমি মোক ইমান ডাঙৰ ছাৰপ্ৰাইজ দি দিলা মই একো ক'বই নোৱাৰোঁ এতিয়া কি কওঁ তোমাক ফ্ৰেণ্ড বুলি মানিছিলোঁ না এজ এ ফ্ৰেণ্ড তোমাক মই সেইটো চকুত কেতিয়াও দেখাই নাছিলোঁ আৰু একো ক'বলৈ নাই মোৰ তোমাৰ আগত কি হ'ল না তোমাৰ মুডটো অফ কি হৈছে তোমাৰ আজি তোমাৰ দেখোন বাৰ্থডে আৰু তুমি মুডটো অফ কেলৈ অফ কৰি আছা কোৱাচোন বাৰু কি হ'ল কোৱা চোৱা নাই আহি মোক প্ৰপ'জ কৰিলে বাৰ্থডেটোতো স্পইল হ'লে মুডো অফ কৰি দিলে কি বে তই মোৰ গ্ৰেজত কাম কৰ তই মোৰ লেবাৰ তোৰ দম কেনেকুৱা হ'ব তই কেনেকুৱা ভাবিলি যি হ'ল আজি তই মোৰ চকুৰ পৰা আঁতৰি যা আৰু কালিৰ পৰা গেৰেজ অহা বন্ধ কৰিবি তই কি হ'ল কিনো কি বেয়া কথাটো ক'লে জাষ্ট ইয়াৰ মনৰ কথাটোৱে ক'লে আৰে ভাই কি কথা পাতিছ আজি ইয়াক প্ৰপ'জ কৰিছে তই গম পাৱ নাই কথাটো হ'ব দে আজি তোৰ টাইম আছে ন কালি আমাৰো টাইম আছে চাই ল'ম ঠিক আছে হ'ব দিয়া বাদ দিয়া তই ভাই যি হ'ল ইহঁতৰ কথা ইমান কাণ নকৰিবি এতিয়া বাৰ্থডেটো ভালকৈ চেলিব্ৰেট কৰ ঠিকেই কৈছ তুমি এয়া লোৱা কেক কাটি লোৱা সেইকেইটা বাদ দিয়া আৰু ঐ চাবলা তোক যে মই বাইকখন বনাব দিছিলোঁ কি বনালে বাইকখন আমি ঠিকে বনাম তই ভালকৈ চাচোন তোক মই ফেচবুক এটা খুলিব লাগিছে তই নুখুলিলি যে কৰিছিলোঁ কাম আৱাজটো এতিয়াও দিছে তই ভালকৈ চা চাই দিব বাৰু ঠিক আছে বাইকখন থৈ যাব তই এনে কি বুলি ভাবিছচোন একো নাই বেয়া নাপাব কি মই এনেকৈ বাৰে বাৰে আহি থাকিম নেকি কচোন এনেকুৱা নকৰে বাইকটো আপুনি থৈ দিব বনাই দিম মই বাৰে বাৰে অহা যোৱা কৰি থাকিম মানে এইখন বাইকটো বনাইছিলোঁ এই আমাৰ ল'ৰাকেইটা এনেকুৱা আছে মই চাব লাগে নাই মই তোক দি থৈ গৈছোঁ তোৰ ল'ৰাক চিনি নাপাওঁ তোক চিনি পাওঁ ঠিক আছে আজি বনাই দিব ঠিক আছে মোক সদায় বাইক একদম টিপটপ লাগিব অঁ হৈ যাব ঠিক আছে ঠিক আছে আৰে ভাই তই কালি কথালৈ কেলৈ টেনশ্যন লৈ আছে এইটো কচোন এই ভাই কি কবি মন কাৰণে একেবাৰে ভাল লগা নাই আৰু কালিতো যিটো হ'লেই আৰুতো মোৰ মানে এতিয়া একদম ছেভিংছ নাইকিয়া হৈ গৈছে ভাই একেবাৰে যিমান পইচা পাতি আছে চব ফিনিছ মানে কি ক'ম আৰু বহুত দিগদাৰত চলি আছোঁ মই এতিয়া যদি মই কাম চাম নাপাওঁ ন মোৰ একদম লাইফেই খতম আৰু মই বৰবাদেই হৈ যোৱা নিচিনা হ'ব আৰু আৰে ভাই তই সেইবোৰ ইমান টেনশ্যন লৈ নাথাক কিবাটোতো কিবা পাবি ন এই ভাই তোৰ কথা এটা ক'বলৈ আছিলে অঁ কচোন মানে তই আৰু তোৰ পাপা যিটো কোম্পানীত কাম কৰ মানে সেইটোতো গ্ৰেজ টাইপৰে হয় ন মানে বাইকৰ কামেই কৰাই ন চ' তাত মই কিবা এটা কাম পাব পাৰোঁ নেকি অঁ মইচোন এইটো কথা ভবাই নাছিলোঁ তই তাত কাম পাব পাৰোঁ চাগে মই মানে আজি গৈ পাপাক কথাটো পাতিম আৰু ঠিক আছে ভাই তই পাতি চা মানে এতিয়া যদি মই কাম নাপাওঁ ন মোৰ মানে একেবাৰে উপায় নাই আৰু মানে জিন্দগীটো বৰবাদ হৈ গৈছে মানে তেনেকুৱা টাইপৰে হৈ গৈছে চ' তই কথাটো পাতি চা ভাই তই টেনশ্যন নল'বি মই ঘৰ যাম আৰু পাপাৰ লগত কথাটো পাতিম ঠিক আছে ঠিক আছে ভাই আৰে ছোৱালীকেইটা এইকেইটা আৰু ইমান দেৰি কৰে কেতিয়াও টাইমত নাই কি ক'ম আৰু হাই হেল্ল' কি হ'ল ইমান টাইম লাগিলে যে তুমি সেইবিলাক বাদ দিয়া আমি নেক্সট উইক শ্বিলং যাম নহয় আই এম ছ' এক্সাইটেড শ্বিলঙৰ কথা কি ক'বা নেক্সট উইক নোৱাৰিম নহয় মোৰ কাম আছে কিয় কাম আছে বুলি কৈছিলোঁ মই তুমি তেনেকাই কৰা মানে সদায় তুমি মোক টাইমে দিব নোৱাৰা আৰে বাদ বাবা দিয়া, বুজা মই না নাযাওঁ কাম তোমাৰ আছে লগত। অফিচত কাম আছে মই বুজা নাযাওঁ না তোমাৰ লগত বাদ দিয়া আৰে ৰ'বা না এই ক'ত যোৱা তুমি প্লিজ ভাই কি হ'ল তোৰ মন চন মাৰি আছ যে ব'ল আমি যাওঁ নহ'লে দেৰি হৈ যাব নহয় সেই ভাই নাযাওঁ মই যাবলৈ একেবাৰে মন নাই কি হ'ল আজি তোৰ আকৌ এই আমাৰ মানে বিজনেছটো
আছে ভাই মানে একেবাৰে চলা নাই গাঁও জগা এতিয়া টাউনতো যাব নোৱাৰোঁ জগা নাই কোনো নিদিয়ে সেইটোৱে টেনশ্যন কি কৰিম ভাবি পোৱা নাই একেবাৰে সেইটো কথা মই ন ভাই সেইদিনাখন যেতিয়া ঘৰৰ পৰা বাহিৰলৈ ওলালোঁ ওলাই কিনে তোৰ মানে টাউন ফালে গৈ আছিলোঁ টাউন ফালে গৈ থাকোঁতে তোৰ মানে সঞ্জয়হঁতৰ দোকানখন যে সঞ্জয়ৰ দোকানৰ আগফালে দেখিলোঁ ফৰ চেল বুলি লিখি থোৱা আছে সেই সি বিকিব জানো দোকানখন নহয় ভাই বিশ্বাস কৰ মই মানে নিজে দেখিলোঁ দেখি কিনে ফৰ চেল বুলি লিখি থোৱা আছে মানে ফৰ চেল কেলৈ লিখিব কাৰণ বেচিব চাগে সেইটো কাৰণে ফৰ চেল লিখি থৈছে চ' তাত কণ্টেক্ট নাম্বাৰো দিয়া আছে কণ্টেক্ট নাম্বাৰটো মই ল'লোঁ কল এটা কৰি চাওঁ নেকি ভাই কৰিছা তাক কিন্তু নিউ নাম্বাৰৰ পৰা কৰিছা অঁ ঠিকে কৈছে হেল্ল' কোনে কৈছে অঁ মই অভিয়ে কৈ আছোঁ আপোনাৰ নাম সঞ্জয় নেকি হয় হয় মই এটা খবৰ পাইছিলোঁ খবৰ মানে আপোনাৰ টাউনত আপোনাৰ দোকান আছে নেকি আৰু দোকানখন চেল কৰিব বিচাৰিছে নেকি আপুনি মানে মই আপোনাৰ এইটো খবৰ এটা পালোঁ মানে শুনিলোঁ চ' আপোনাক কণ্টেক্ট কৰিছোঁ মানে কনফাৰ্ম হয় নহয় কথাটো মিছা হ'ব পাৰে এইটো কথাটো কনফাৰ্ম হয় ন ঠিক আছে বাৰু আপোনাক কালি তেনে লগ কৰিম আমি ঠিক আছে আপোনাক মই মৰ্ণিঙত কালি লগ কৰি আছোঁ অ'কে দেখিলি ভাই মইতো কৈছিলোঁ ন কথাটো সঁচা হয় সি দোকানখন চেল কৰিব বিচাৰিছে এতিয়া তই চিন্তা কৰিব নালাগে তোৰ দোকান তাত হৈ যাব এতিয়া সিহঁতে আমাক মাজে মাজে চেকাম খালি সিহঁতি গম পাব নালাগে কি আমি এইটো কাম কৰিছোঁ গম পালি ঠিক আছে তই চিন্তা কৰিব নালাগে হাঁহি দে এবাৰ চিন্তা কৰিব নালাগে চব ঠিক হৈ যাব ভাই সিহঁতৰ দিন আছিলে এতিয়া আমাৰ দিন আহিব হ'ব ইমান হাঁহিব নালাগে তই এটা কাম কৰ তোৰ পাপাক ফোন কৰ পাপাক ফোন কৰি কিনে কথাটো ক ঠিক আছে কৰ ঠিক আছে হেল্ল' পাপা অঁ এই দোকান এটা পাইছোঁ মানে চেল কৰিছে অঁ তাতে টাউন ফালে পাইছোঁ কি কৰোঁ অঁ ঠিক আছে ক'ব অঁ ভাই পাপাই কি ক'লে ক'লে কালি চাই আহিম বুলি কৈছে আৰু চাই আহিম কৈছে অঁ ঠিক আছে কালি আমি চাই কিনে দুটাক জনাম ঠিক আছে এতিয়া চিন্তা কৰিব নালাগে ভাই চব ঠিক হৈ যাব ব'ল এতিয়া যাওঁ আমি ব'লা যাম কি হ'ল মনটো মাৰি আছে যে কি ক'ম তোমাৰ বহুত বিজনেছত বহুত ঢাকা খাই আছোঁ ন কি হ'ল নক'বা আৰু এবাৰ একদম বিজনেছ আকৌ মই বিয়ালৈও যাবলৈ আছে শ্বপিং কৰিবলৈ আছে তাৰপৰা আমি যোৱা কথাও কৈছিলোঁ ফুৰিবলৈ কি হ'ব এইকেইটা কথা নক'বাচোন এতিয়া মোৰ মাথাটো গৰম হৈ আছে মানে মই নাজানো তুমি কৈ থৈছিলা তুমি প্ৰমিছ কৰিছিলা ফুৰাবলৈ আৰে যাম বাবা বুলি। প্ৰমিছ কৰিছিলোঁ মই গম পাইছোঁ এইবাৰ বিজনেছ দেখিছা নাই লকডাউনৰ কাৰণে যি হৈ আছে দিনে মাথা কৰি আমি নেক্সট মন্থটো যাব পাৰোঁ ন তাকে ফুৰিব নাযাওঁ শ্বপিংটোতো কৰাই দিবা বিয়া আছে তুমি মোক এতিয়া মোক মানে খংটো উঠাই নাথাকিবাচোন প্লিজ বুজা মোৰ কথাটো আপুনি নহয় জানো সঞ্জয় অঁ মই ঠিক আছে ভাল নহয় কোনোবা মানে শুনি আছে হয় মই ভাল খবৰ খাতি ভালেই খালি গেৰেজটোৰ কথা ভাবিছোঁ মানে মানে তাৰমানে গেৰেজটো বিক্ৰী কৰা মোৰ মানে ইচ্ছা নাছিলে কিন্তু কি কৰিবি আৰু লকডাউনৰ কাৰণে আৰু মানে বিজনেছ এবাৰ ইমান ঘাটা হৈ গ'লতো উপায় নাপায় মানে গেৰেজটো বিক্ৰী কৰিব লাগিছিলে সেইবিলাক আমি নাজানো বাৰু আমি তোমাৰ হেৰিটো দেখিলোঁ খবৰটো পালোঁ কাৰণে আহিলোঁ ত' এতিয়া আমি কাগজ পাতি চব লৈ আহিছোঁ ত' তুমি ৰেডি আছা নে বিকিবলৈ ৰেডি আছোঁ আৰু উপায় নাই আৰু বিক্ৰী কৰিব লাগিব পইচা পাতি দৰকাৰ হৈ আছে ন চ' ঠিক আছে আমি কাগজ পাতি চব কপি কৰি আনিছোঁ তুমি চাই লোৱা এবাৰ চেক কৰি লোৱা আৰু চাইন কৰি দিয়া বাকীতো দিনটো কিমান পইচা পাতি কথাটো আমি কালি ফোনত পাতিছিলোঁ এইটো আছে বাৰু কাগজ পাতি চব ঠিক আছে চাইন এটা কৰি দিয়া Thank you. Welcome. Bye-bye. আৰে তোমালোক কেনে লাগিলে এতিয়া ভাল লাগিলে নে এটা সময়ত তোমাৰ টাইম আছিলে
এতিয়া আমাৰ টাইম আছে। চ' মানুহৰ দিন বেয়াও চলে ভালো চলে, বুজি পালা? চ' ভালকৈ থাকিবা। কোৱাচোন কি ক'বলৈ থাকিলে এতিয়া তোমাৰ? মোৰ ভুল হৈ গ'ল, মাফ কৰি দিয়া। আৰু তেনেকৈ কেতিয়াও নকওঁ। তোমাৰ ভুল হৈ গ'ল। আজি কেনেকুৱা লাগিলে বাৰু তোমাক? বুজি পালা নাই? তাৰ দিন ভাল আছিলে, ত' তুমি তাৰ লগত গুচি গ'লা। এতিয়া মোৰ দিন ভাল আহিলে তুমি মোৰ লগত আহিব বিচাৰিছা, এনেকুৱা নহয় ন। তুমি যদি তাক ৰিয়েল ভাল পোৱা তুমি তাৰ লগত যোৱা।